মই সেয়া পামগৈ এতিয়া ৰ'বা তোমাৰ কামৰ জেগা। ৰখাচোন এতিয়া ফোনটো। হেৰা মালতী, শুনাচোন, এইফালে আহা তুমি। আহিলা। কওকচোন কিয় মাতিছিলে? শুনা, আজি আমাৰ অফিচত খানা আছে, সেইকাৰণে তুমি সোনকালে ভাতকেইটা খাই শুই যাবা। মোৰ 12টা বাজিব ৰাতি আহোঁতে। ঠিকে আছে দিয়ক। বাহিৰত কি হৈছে? কিহৰ হুলস্থুল ইমান? এইটো কি বস্তু? বাহিৰত চাই আহোঁগে কি হয়নো। এইটো কি বস্তু? ঐ, কোন হয়? কি লাগে তোক ইয়াত? এইজনী মোৰ মানুহজনী দেখোন, এনেকৈ ৰাস্তাত পৰি আছে যে, কি হ'ল? ডক্টৰ ছাৰ, মোৰ মানুহজনক ঠিক কৰি দিয়ক। আৰু ৰাতি সন্ধিয়া কি হ'ল নাজানো, আৰু কিহে পালে মানে একদম পুৰা বেহুচ হৈ পৰি আছিলে। মই ঘৰত আনি থৈছোহি আহি। আপুনি একদম টেনশ্যনেই নল'ব দাদা, নিশ্চিন্ত থাকক আপুনি। একদম মানে এনেকুৱা মেডিচিন দিম নহয়, আপোনাৰ মানুহজনী একদিনতে একদম টনকিয়াল হৈ যাব, ষ্ট্ৰং হৈ যাব একদম মানুহজনী। আপুনি চিন্তা নকৰিব। কিবা আহিছে। কোন আহিছে? কোন হয় তই? কোন হয়? কি হৈছে তোৰ? মালতী, তোমাৰ কি হৈছে? কোৱাচোন, ভালকে কোৱা না, কি হৈছিলে তোমাৰ কালি? কালি ৰাতি কোনোবা আহিছিল, মোক নিব, মোক লৈ যাব, মই নাথাকো আৰু। ডক্টৰ ছাৰ, মানুহজনী কি হৈছে? মানুহজনী দেখোন ভ্ৰম বকিব লৈছে। মানে এইবিলাক কি কৈ আছে? মই একো ধৰিব পৰা নাই দেই। ডক্টৰ ছাৰ, কি কৈছে এইবিলাক? কি কৈছে? আপুনি ভাল মেডিচিন নিদিলে নেকি? ময়ো চিন্তা নকৰা নহয়, কথাটো দেখোন বহুত বেলেগ ফালে গৈছেগৈ। এতিয়া ময়ো ভাল ঠিক কৰিব নোৱাৰিম নেকি? আপুনি বাবাজী এজনক পাৰিলে লৈ আহক। ৰাতিৰ কথাটো, ৰাতিৰ বা কিবা হাৱাই পালে নেকি এতিয়া? মোৰো চিনাকি এজন বাবা আছে, তেওঁ ঘৰ হ'ল ৰঙাপাৰাত। তেওঁ অনাৰ ব্যৱস্থাটো কৰিব লাগিব ৰ'ব মই। যি কৰে আপুনি সোনকালে কৰক, অতি সোনকালে কৰক, নহ'লে তেওঁ আৰু দুদিন যদি থাকি যায়, দুদিনত কিন্তু তেওঁ বচাৰ চান্সটো নাই। মই এতিয়াই গৈ আছোঁ, ৰখক। বুধেশ্বৰ, বহিছ? বহিছো। মই ভাবিছিলো কোনে বা মাতিলে, মোক ধ্যানটো ভংগ কৰি দিলে কোনে বা এতিয়া। দুটামান কথা পাতিবলৈকে আহিছো তোমাৰ ওচৰলে, কিমাননো ঘৰত সোমাই থাকিম আৰু। দিয়া এইখিতে বহা তুমি। দেউতা, আপুনি ইয়াত? মই ইয়াতে বহি আছো দে। তই কচোন, কি সংক্ৰান্তত বা আহিলি? দেউতা, কথা এটা হ'ল, সেইকাৰণে আহিছিলো। আপোনাৰ ওচৰলৈও আহিছো আৰু বাবাজনকো লগ ধৰো বুলি আহিছিলো। কচোন, কি কথানো হ'ল? মানে যোৱাকালি আমাৰ মালতীৰ কি হ'ল নাজানো, হঠাতে তাই বেহুচ হৈ গ'ল নহয়। ৰাস্তাতে পৰি আছিলে, মই ৰাস্তাৰ পৰা তুলি নি ঘৰত থৈছো আৰু ডাক্তৰকো লগাইছো, ডাক্তৰৰ চিকিৎসাও কৰাইছো। তেওঁ ভাল পোৱা নাই অকণো। মই সেইকাৰণে ভাবিছিলো কিবা হাৱা বতাহে পালে নেকি, সেইকাৰণে মই বাবাৰ ওচৰলৈ আহিছিলো। কি কৈছ তই? মইতো গমেই নাপাওঁ এইবিলাক কথা। একো নাই, চিন্তা কৰিব নালাগে। মই গম পাইছিলো কিহে পাইছে, হাৱা বতাহে লাগিছে তেওঁৰ গাত। মই গৈ আছো। ভিনদেউ যে কেতিয়া আহিব? ৰাতিয়ে হৈ গ'ল ভাই। কি এইটো বস্তু? ময়ো দেখিছো ভাই, কিনো এইটো বস্তু? মই পলুৱাই ভাল ভাই। মই যাওঁ ভাই, যাওঁ। এইজনী কোন? মোৰ সৰু ছোৱালীজনী নহয়নে? হয় দেউতা, আমাৰ তাইয়ে হয়। তাই আকৌ কি হ'ল, দৌৰি আহিছে যে? ভিনদেউ, বা কিবা এটা হৈছে। আপোনালোক আহিলে নে? জল্দি যাওক না, বা কিবা এটা হৈছে। কি হৈছে মই নিজে ধৰিব পৰা নাই। মোৰ গালে এনেকে চালে ভয়ানককে, মই দৌৰি গুচি আহিছো। ক'ত যাওঁ, কি কৰোঁ, কেনেকে থাকো, মানে মই একো পাৰেই পোৱা নাই। ভয় নকৰিবা, ব'লা। এইজনী চব কেনেকুৱা মূৰ্তি ধৰি বহি আছে দেখিছে? গম পাইছো, ৰ'বা, মই কৰিম ব্যৱস্থা ইয়াৰ। জয় শ্ৰীৰাম। কোন হয় তই? ক'ৰ পৰা আহিছ? ইয়াৰ পৰা ভাগ। তই ইয়াৰ পৰা গলি নে? গোটেই মুখাকে মই শেষ কৰি দিম। মোৰ ছোৱালীজনী কি হ'ল? মই অথচ গম নাপাওঁ। আহক ধৰক সকলোৱে। ৰূপহী,
তইহে ইয়াত আহিছ, তই মেইনজনী মানে আহিছ ৰ। মই সকলোকে শেষ কৰি দিম। মই মোক চিনি পোৱা নাই, সকলোকে মাৰি পেলাম মই। মোক যেনেকৈ মাৰিছিলে মই সকলোকে মাৰি পেলাম। ঐ তই ভাগ ইয়াৰ পৰা, তই ভাগ। তোক যদি মন্ত্ৰ ফুকি পেলাই মই ভস্ম কৰি দিব নালাগে, তই এতিয়াই ভাগ ইয়াৰ পৰা। এৰি দে মোক এৰি দে। ঐ মই নাযাওঁ, কি কৰিবি? মই নাযাওঁ, মই এই গাৰ পৰা নাযাওঁ। মই এই নচৰ দে, মই লৈহে যাম লগত। ঐ তই যাবিনে ইয়াৰ পৰা? তই গলি নাই? তই যা, অতি সোনকালে যা, ভাগ ইয়াৰ পৰা। আৰু ক তোৰ কি কাহিনী আছে, তই যে মৰিবলগীয়া হ'ল, কিহৰ কাৰণে মৰিবলগীয়া হ'ল সেইটো কাহিনী ক, আৰু তই ভাগ ইয়াৰ পৰা যা। মোক যে মাৰি পেলাইছে, এইখন ঘৰৰ মানুহে মোক মাৰিলে। এতিয়া মৰিলে আৰু কেইটামানক মই মাৰিব নোৱাৰালৈকে আৰু মাৰিব নোপোৱালৈকে মই এই দেহৰ পৰা মই নাযাওঁ। ওম হৰিণ স্বাহাই নমঃ, ওম হৰিণ স্বাহাই নমঃ। তই গলি নে যা ইয়াৰ পৰা, যা যা। তাই দেহটো তই কিয় নষ্ট কৰিব বিচাৰিছ? তই এতিয়া গলি নে? তই যা, তোকতো তাই একো জগৰ ল'ব নাছিলে, তই কিয় এই দেহটো তই নষ্ট কৰিব বিচাৰিছ? জয় শ্ৰীৰাম, ওম নমঃ শিৱায় নমঃ, ওম স্বাহাই। ঐ তই যা ইয়াৰ পৰা। বেছি চিন্তা কৰিবলগীয়া দৰকাৰ নাই, এতিয়া মই ঠিক কৰি দিছো, অলপ সময়ৰ পাছত তেওঁ ভাল হৈ যাব। হে ভগৱান, তুমি মোৰ মানুহজনীক আজি ঠিক কৰি দিলা, তোমাক অশেষ ধন্যবাদ।